Hi everyone. Hey. Hi everyone. Good morning. কি খবৰ আপোনালোকৰ? ইয়াতে বহুত ঠাণ্ডা আৰু মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। খুব ঠাণ্ডা ইমানেই ঠাণ্ডা পৰিছে মানে কি ক'ম। কিমান যে কাপোৰ পিন্ধি আছোঁ, দুটা পেণ্ট, চক্স আৰু তিনিটা চোলা আৰু লগত কেপ। কাম দিয়া নাই, বহুত ঠাণ্ডা। উঠ কলা পৰি গৈছে একদম, বহুত ঠাণ্ডা। ছোৱালীহঁত পৰি আছে, মই অকণমান চাহ বনাই দিলোঁ। ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে চাগে। আমাৰো ভাল খবৰ। এতিয়া ৰাতিপুৱাই মোৰ ব্লগটো আৰম্ভ কৰিবলৈ ভাবিছোঁ আৰু লগতে এষাৰ কথা কৈ দিওঁ যে ব্লগটো আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। আৰু যদি চাই ভাল লাগে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব আৰু লগৰ বন্ধু বান্ধৱী সকলো ৰিলেটিভৰ লগত মোৰ ভিডিঅ' শ্বেয়াৰ কৰিব প্লিজ। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাই নাই সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ছাবস্ক্ৰাইব কৰোঁতে কাষত যিটো বেল আইকন আহে সেইটো প্ৰেছ কৰি দিলে মই যিবিলাক ভিডিঅ' নেক্সট আপলোড কৰিম সেই ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে সময়মতে পাই যাব। আৰু মই যোৱাকালিৰ পৰা 2টা বজাৰ মানে দিনৰ 2 বজাত লাইভ আৰম্ভ কৰিছোঁ। যোৱাকালি 2টা বাজি গ'লেই লাইভ কৰিলোঁ। তাৰপিছত ভাবিছোঁ আজিও কৰোঁ, কাৰণ এপ্ৰিলত মোৰ 1 বছৰ হ'ব আৰু 1 বছৰৰ ভিতৰত 4000 আৱাৰ্ছ কমপ্লিট হ'ব লাগে, সকলোৱে জানে। গতিকে লাইভ আহিব লৈছোঁ। গতিকে আপোনালোকৰ সহায় সহযোগিতা আশা কৰিলোঁ। আৰু কমিউনিটি টেবত দিয়া নাই, কিন্তু ব্লগৰ ষ্টাৰ্টিঙতে কৈ দিছোঁ, আজিৰ ব্লগটোৰ ষ্টাৰ্টিঙতে কৈ দিছোঁ প্লিজ। আপোনালোকৰ ছাপোৰ্ট অবিহনে আগুৱাই যাব নোৱাৰিম। গতিকে 4000 আৱাৰ্ছ কমপ্লিট হোৱাত আপোনালোকে মোক প্লিজ সহায় কৰক। তাৰপিছত আৰু কি দেখাব লগা আছে মই দেখাই থাকিম। কইনা সাজৰ ভিডিঅ'টো শ্বুট কৰিবলৈ পৰা নাই, কাৰণ ৰ'দ দিয়া নাই। ৰ'দ নিদিলে ভিডিঅ' কৰিলে ভাল নহয়, সেইকাৰণে ভিডিঅ' কৰা নাই। মানে ঠাণ্ডাত মেকআপ একদম বেয়া হয়, সেইটো কাৰণে কৰিম মই ৰ'দ দিলেই। ৰ'দ একদম দিয়া নাই, 3 দিনমান হ'ল। আৰু বিহুৰ উপলক্ষে একো কৰিবই নাপালোঁ, তিলপিঠা বনাব নাপালোঁ, একো কৰিবই নাপালোঁ। গতিকে মানুহে ভাবি থকা কথাবিলাক নহয়েই। বহুত ভাবিছিলোঁ তিলপিঠা বনাম, কিবা বনাম, নাৰিকলৰ লাডু, বহুত কিবা কিবি ভাবিছিলোঁ, একো কৰিব নোৱাৰিলোঁ কাৰণ বংশৰ মানুহজন ঢুকাই গ'ল। অহা মংগলবাৰে দহা আছে আৰু নেক্সট উইকতহে চাগে কিবা কিবি পিঠা পনা বনাম। মানে আমাৰ বিহু মাঘৰ মাহটোৱে বিহু আমাৰ কাৰণে, সেইকাৰণে মাঘৰ মাহটোৰ ভিতৰতে কিবা অলপ কৰিম চাগে। আৰু কি কৰোঁ পিছত ভিডিঅ' কৰিলে দেখাম। আৰু আশা কৰিছোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। গতিকে মই মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। বলো বলো
বাই বাই গুড মৰ্ণিং Good morning. Papa. গুড মৰ্ণিং বুজিছা নাই দুপৰীয়াৰ আহাৰ সাজ আমি খাই লওঁ তাৰপিছত লগ পাই আছোঁ একদম পুৰা ভেজ বনাইছোঁ শাকৰ বিলাহী আৰু বালি বাবৰি বঠুৱা শাক বুলি কয় বালি বাবৰি শাকৰ এখন চব্জি লাই শাকৰ ভাজি আৰু সয়াবিনৰ চব্জি Habin. বলা Tasty, tasty. মা মোৰ চুলিত ডিজাইন এটা কৰিব আৰু পাপাই মোবাইল ধৰিব মই এনেই বহি থাকিম তাই চুলিখিনি মানে তেল লোৱা আছিলে সেইকাৰণে পাফটো ভালকৈ নহ'ল পাফটো যদি ভালকৈ উঠে তেতিয়া মানে ডিজাইনটো বেছি ভাল লাগে আজি আপোনালোকৰ কাৰণে এই হেয়াৰ ষ্টাইলটো আগবঢ়ালোঁ আৰু কেনেকুৱা লাগিছে
কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে বিচাৰে তেনেহ'লে নেক্সট আকৌ এনেকুৱা হেয়াৰ ষ্টাইল আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু কুইনশ্ৰী দেখিবলৈ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব হাই এভৰিৱান দুপৰীয়া ভাত পানী খালোঁ এতিয়া অকণমান ৰেষ্ট কৰোঁ বহুত ভাগৰ লাগিছে তাৰপিছতে এটা কথা মনত পৰিলে মই যেতিয়া যিদিনাখন চুলি কালাৰ কৰিছিলোঁ চুলি কালাৰ কৰাৰ দিনা মই ভিডিঅ' দিছিলোঁ সোণামণি শুম ৰ'বা তাইৰ টোপনি লাগিছে হাই কৈ দিয়া কেইবাগৰাকীও কমেণ্ট কৰি সুধিছিলে যে চুলি কালাৰ কৰি মই কেনেকুৱা পাইছোঁ কমেণ্ট কৰি সুধিছিলে আৰু আজিৰ ব্লগত মই কৈ দিছোঁ যে চুলিখিনি কালাৰ কৰি মই ভাল ৰিজাল্টে পাইছোঁ আৰু ষ্ট্ৰিক্স কালাৰটো কৰিছিলোঁ ষ্ট্ৰিক্স ৰেড তাতে মই এটা পাউডাৰ মিক্স কৰিছিলোঁ যিখন দোকানৰ পৰা কিনিছিলোঁ পাউডাৰটো দি দিছিলে আৰু পাউডাৰটোৰ নামটো মই পাহৰিলোঁ পিছে পৰে মই আপোনালোকক জনাম বাৰু আৰু চুলিখিনি কালাৰ কৰি মই ভাল ৰিজাল্টে পাইছোঁ কোনো প্ৰব্লেম হোৱা নাই খালি চুলি কালাৰ কৰিলে এটাই মন কৰিব লাগে চুলি গুৰিত যাতে সেই কালাৰটো নালাগে কাৰণ বহুত কেমিকেলছ থাকে আৰু মই ভাল ৰিজাল্টে পাইছোঁ যিসকলে কালাৰ কৰিব বিচাৰে কৰিব পাৰে নিশ্চিন্ত মনে খালি যেতিয়া কালাৰ কৰা যায় চুলিৰ গুৰিত কালাৰটো লাগিব নালাগে মানে চুলিখিনিৰ ওপৰতহে লগাব লাগে ওপৰে লগালে চুলিখিনি কোনো অপকাৰ নহয় আৰু বেছি কালাৰটো মানে ধুনীয়াকৈ দেখা যায় সন্ধিয়া সময় হৈছে আৰু এতিয়া চাহু বনাই আছোঁ আৰু চাউল ভাজি আছোঁ ভজা চাউলৰ কথা আমাৰ অসমীয়া মানুহে জানেই ভজা চাউলৰ জলপান খাব বিচাৰিছে মায়ে সেইটো কাৰণে মই চাউল ভাজিলোঁ আৰু এয়া পকৰি বনাই আছোঁ পিঁয়াজ আৰু বেচনৰ পকৰি বনাই আছোঁ আৰু বহুত ঠাণ্ডা সেইকাৰণে মিষ্টাৰে জুই ধৰিছে আৰু জুইৰ কাষত বহি এতিয়া পকৰি খাম চিলি চচ আৰু টমেট' চচৰ সৈতে বহুত টেষ্টি লাগে খাবলৈ শুনছা Pakora. এইটো বেছি Aita ha babua. Duduklah, lupa duduk. Masa? Ase. টুপি Nasa kundi. Ano nasa kundi siya? থৈ দৰ্জাখন মাৰি দিয়া দৰ্জাখন মাৰি দিয়া Sudah belum, mau sih. Sama pindah sama sini. Pindah. Hai. Oh, bisa. Oh, kita hold kan? Oh, hold.
আজিৰ ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ পুনৰ আহিম নতুন ব্লগ এটালৈ আৰু আপোনালোকে মোৰ ব্লগটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ আজিলৈ আহোঁ তেনেহ'লে বাই বাই Bye bye.